মা, মোৰ ভোক লাগিছে অ'। কিবা খাবলৈ দিয়া মা। আজিও কাম বিচাৰি বিচাৰি একো কামেই নাপালো। মানুহৰ ঘৰে ঘৰে গলো। মানুহে কয় মই কাম কৰিলে বোলে সিহঁতৰ কৰোণা হ'ব। এসাঁজ খাই এসাঁজ লঘোণে থাকি বেমাৰী দেউতাই চাগে বহু কষ্ট পাইছে মা। মই এতিয়া কি কৰিম কোৱা মা? লকডাউনৰ বাবে সকলো কাম বন্ধ। থকা বোৰেও চকু মেলি নাচায়। মায়ে কান্দি কান্দি নিমখ ভাত আৰু ভাত দিয়ে আৰু একো খাবলৈ নাই। মায়ে কয় এইখিনিয়ে আছে বোপা আৰু নাই, তয়ে খা, আমাৰ ভোক লগা নাই। মা, মা, মোৰ ভোক লগা নাই অ'। এইখিনি দেউতাৰ লগত তুমিয়েই খোৱা। কিমান দিন আৰু এনেকৈ নোখোৱাকৈ থাকি থাকি এদিন মৰিয়েই যাম। মানুহবোৰে মানুহৰ দুখ নুবুজে। টকাৰ পিছত দৌৰি দৌৰি সমাজৰ আগত ভদ্ৰতাৰ পৰিচয় দিয়ে। দুখীয়া মই, ভাগৰ নালাগে, ভোক নালাগে, কষ্ট নহয়। মনৰ ভিতৰত জুই জ্বলি থাকে। মনৰ ভিতৰত জুই জ্বলি থাকে।